তো হেডৰ হক কি খবৰ আপোনালোকৰ আই হোপ আপোনালোক সকলোৰে খবৰ ভাল তো আজি একচুয়ালি এটো কোনো ব্লগ নহয় আজিৰ এই ভিডিওটোত আপোনালোকৰ লগত মই কথা পাতিম ইন্সুৰেন্সৰ ওপৰত যদি কবলৈ যাও এটো এটা বহুত বোৰিং টপিক কিন্তু হয় বহুত ইম্পৰ্টেন্ট তো গাইস যদি আপুনি আপোনাৰ ফ্যামিলিটোক ভাল পায় যদি আপুনি আপোনাৰ পৰিয়ালটোৰ কথা অলপ এবাৰ হলেও ভাবে তেনেহলে মোৰ এটা ৰিকুৱেষ্ট আপোনালোকে এই ভিডিওটো অলপ স্কিপ নকৰাকে একদম শেষলৈকে চাব তো গাইস এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক মই দুটা জানকাৰী দিব বিচাৰো তাৰে প্ৰথম যদি মই কবলৈ যাও তেতিয়াহলে এই পৃথিৱীত শাস্ত্ৰৰ অনুসৰি 8 জন পুৰুষ অমৰ বুলি ধৰা হয় আৰু সেইজন অশ্বস্থমা ৰাজা বলি বেদ বিয়া হনুমান বিভীষণ কৃপাচাৰ্য পৰশুৰাম আৰু ঋষি মাৰ্কেণ্ডে আৰু 2 নম্বৰ ইম্পৰ্টেন্ট জানকাৰীটো এটো যে আপুনি এই পৃথিৱীত অমৰ নহয় হয় ঠিকে শুনিছে আপুনি এই পৃথিৱীত অমৰ নহয় তো গাইস এই পৃথিৱীখনত 8.1 বিলিয়ন মানুহ আছে 800 কৰৰতকৈ অধিক যদি মই কবলৈ যাও আহি থকা 70-80 বছৰৰ পিছত এই মানুহখিনিৰ ভিতৰত কোনো এজন ব্যক্তি এনেকুৱা নাই যি নেকি জিন্দা হৈ থাকিব এই সকলোবোৰ মানুহৰে একদিন মৃত্যু হ'ব এটো কম্পালসৰি মোটামটি আমি সকলো এটো কথা জানো যে একদিন আমি সকলোৱে মৰি কিন্তু এটো কথা নাজানে যে এটা দিন আমি মৃত্যুৰ ফালে গৈ আছো মৃত্যু যেতিয়া আহিব পাৰে আমাৰ জীৱনলৈ তো গাইস আপোনালোকে এটা কথা জনাৰ বহুত বেছি প্ৰয়োজন যে এই পৃথিৱীত সকলো বস্তুৰ পৰাই পলাই ফুৰিব পাৰি কিন্তু মৃত্যুৰ পৰা নোৱাৰি মৃত্যু এনেকুৱা এটা বস্তু যেটো কাৰ জীৱনত কেতিয়া আহে কোনেও নাজানে যেতিয়া মৃত্যু আহে তেতিয়া মানুহে পন্দুবি ভাৰত লৈ ভাগি যোৱা টাইটানিকখন সাগৰৰ তলত চাবলৈও যায় আৰু ইয়াৰ লগতে যদি মই কবলৈ যাও 2 জুন 2023 উৰিষ্যাত হোৱা সেই তিনিখন ট্ৰেইনৰ যি দুৰ্ঘটনা প্ৰায় 296 জন মানুহৰ মৃত্যু ইয়াৰে কিমান জনৰ বা বীমা আছিল মানে লাইফ ইন্সুৰ আছিল আৰু কিমান জনৰ বা নাছিল যাৰ আছিল বাৰু হেতুটো ভাল কথাই কিন্তু যাৰ নাছিল তেখেতলোকৰ কি অৱস্থা হৈছে ভাবি চাওক তেখেতলোকৰ পৰিয়াল বিলাকৰ কি অৱস্থা হৈছে নাজানো আৰু এনেকুৱা কি যে হ'ব আৰু কি যে আমি দেখিব পাই থাকিম এনেকুৱা ঘটনা কাৰ লগত কেতিয়া হৈ যায় কোনেও নাজানে তথাপিও আমি ভাবো যে আমাৰ লগত তেনেকুৱা একো নহয় আমি নমৰো আমি অমৰ সেই কাৰণে আমি ইন্সুৰেন্স নকৰো লাইফ ইন্সুৰেন্স নকৰো LIC নকৰো আৰু বৰ্তমান সময়ত লোন বা ধাৰ এনেকুৱা এটা বস্তু যেটো বস্তু সকলোৱে লয় বা সকলোৰে থাকে কিন্তু এটো কথা আপুনি ভাবি চাইছেনে কেতিয়াবা যেতিয়া আপুনি এই পৃথিৱীৰ পৰা গুছি যাব আপুনি লৈ যোৱা সেই লোন খিনি বা ধাৰ খিনি কোনে মাৰিব লাগিব নিশ্চয় আপুনি ঠিকে আছে দে চিৰি থাক আপোনাৰ ঘৰৰ মানুহে হে ধাৰখিনি বা লোনখিনি মাৰিব লাগিব তো এতিয়া কথাটো হল আপুনি এটো বিচাৰে নেকি যে আপুনি গুছি যোৱাৰ পিছত আপোনাৰ ঘৰৰ ফ্যামিলিৰ মানুহে কান্দি হে লোন বিলাক মাৰি থাকক নিবিচাৰে নহয় গতিকে ইমানখিনিটো ইনস্যুৰ ক্লেম হ'বই লাগিব যিখিনিৰ পৰা আপুনি লৈ যোৱা হে লোনটো ধাৰ মাৰিব পাৰে আৰু আপোনাৰ ফ্যামিলি বা মা দেউতাই যাতে কাৰো ওচৰত হাত পাতিব লগিয়া নহয় পইচাৰ ক্ষেত্ৰত বৰ্তমান সময়তো কাৰ ইন্সুৰেন্স সকলোৰে ওচৰত আছে কিয়নো এটো এটা কম্পালসৰি বস্তু যদি নাথাকে পুলিচে ধৰিব কিন্তু লাইফ ইন্সুৰ কাৰো ওচৰত নাই আরে ভাই যদি গাড়ীখন ঠুকি যায় তেতিয়া হলে ভাল কৰিব কাৰণে পইচাটো যাতে জেপৰ পা না লাগে কিন্তু মানুহটোৰ যদি কিবা এটা হৈ যায় আপোনাৰ কি কেতিয়া একো নহবই আপুনি কি অমৰ নেকি নহয় ন গতিকে আপোনাকো এটা লাইফ ইন্সুৰৰ প্ৰয়োজন আছে তো গাইস আপোনালোকে আৰু এটা কথা জানে নে 2022 আৰু 23 বৰ্ষৰ ইকোনমিক সাৰ্ভে চৰকাৰে কৰা গভৰ্নমেন্টে কৰা ইকোনমি সাৰ্ভে অনুসৰি আমাৰ ভাৰতবৰ্ষত 3% মানুহৰে লাইফ ইন্সুৰেন্স আছে বৰ্তমান সময়ত আমাক খাদ্য বস্ত্ৰ আৰু বাসস্থানৰ যেনেকে প্ৰয়োজন আছে তেনেকে এটা লাইফ ইন্সুৰৰ বহুত বেছি প্ৰয়োজন আছে আৰু এই ইন্সুৰেন্স যি কনসেপ্টটো মানে এই কনসেপ্টটো আৰম্ভ হৈছিল 100 BC তেতিয়া ৰুমত এজন মিলিটাৰী লিডাৰ আছিল তেখেতৰ নাম আছিল কায়স মাৰিয়স আৰু তেখেতৰ সৈনিক দলটোৰ মাজতে এটা বিউৰিয়েল ক্লাব খুলি দিছিল আৰু এই বিউৰিয়েল ক্লাবটো খোলাৰ মূলতে এটাই কাৰণ আছিল যদি তেখেতৰ সৈন্য দলটোৰ ভিতৰত কোনোবা এজনৰ হঠাৎ মৃত্যু হয় তেতিয়া তেখেতৰ বাকি যিখিনি জীৱিত অৱস্থাত থকা সৈন্য তেওঁলোকে যিজনৰ মৃত্যু হল তেখেতৰ অন্তিম সংস্কাৰৰ কাৰণে যিটো খৰচ হ'ব সেই খৰচটো বহন কৰিব তাৰ উদ্দেশ্যে এই মানে বিউৰিয়েল ক্লাবটো খোলা হৈছিল আৰু আমাৰ দেশত ইন্সুৰেন্সৰ জন্ম হৈছিল আজিৰ পৰা প্ৰায় 200 বছৰ আগত ভাৰতবৰ্ষত প্ৰথমটো ইন্সুৰেন্স কোম্পানী 1818 চনত স্থাপন কৰা হৈছিল কলকাতাত যাৰ নামটো আছিল ওৰিয়েণ্টেল লাইফ ইন্সুৰেন্স আৰু তেতিয়াৰ পৰা দেশী বিদেশী ভাৰতত বহুতো ইন্সুৰেন্স কোম্পানী চলি আছিল আৰু তাৰ পিছত ইন্সুৰেন্স সেক্টৰটোত যেতিয়া কৰাপচনৰ নিচিনা বস্তু দেখা গল আৰু তেতিয়া ভাৰত চৰকাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু তেতিয়া ভাৰতত চলি থকা দেশী বিদেশী প্ৰায় 245 টা কোম্পানীক একেলগে মিলাই নেশনালাইজ কৰি 1 সেপ্টেম্বৰ 1956 ত বনাই দিলে আমাৰ সকলোৰে চিনাকি চৰকাৰী LIC মানে লাইফ ইন্সুৰেন্স কৰ্পোৰেচন যদি বৰ্তমান সময়টো আপুনি LIC ৰ বিষয়ে একো কথাই নাজানে যদি খুলিবও বিচাৰে তেনেহলে মোৰ লগত যোগাযোগ কৰক তলত ডেসক্ৰিপচন নাম্বাৰ দিয়া আছে মোৰ লগত কন্টাক্ট কৰক মই আপোনাৰ ঘৰত গৈ ধুনীয়াকৈ খোলাই দিম তো আজিৰ ভিডিওটো ইমানে আছে আশা কৰো আপোনালোকে ভাল পালে তো আজিলৈ ইমানে জয় হিন্দ জয় অসম বাই বাই